বহুতে মোক সুধি আছে তোমাৰ হাজবেণ্ডে কি কৰে বুলি। আজি মই দেখাই দিম আপোনালোকক মোৰ হাজবেণ্ডে কি কৰে। মোৰ আগৰ ভিডিঅ'ত কৈছোঁৱেই, তথাপি নজনাসকলৰ কাৰণে কৈ দিম বাৰু। সময়বোৰ কিমান পৰিৱৰ্তনশীল হয়নে। দেউতাৰ ঘৰত আলাসত ডাঙৰ হোৱা ছোৱালীজনী আজি দায়িত্বশীল বোৱাৰী হৈ পৰিছোঁ। মই বাৰু আলাসত ডাঙৰ হোৱা নাই, বহুত কষ্টত বহুত অভাৱত ডাঙৰ হৈছিলোঁ। তথাপিও কিন্তু সেই দিনবোৰেই ভাল আছিল। মানে কি একো চিন্তা ভাৱ নাছিল, না টকা পইচাৰ চিন্তা, না পৰিয়ালৰ চিন্তা। দেউতাই আনি দিছিল, মাই বনাই দিছিল, কেনেকৈ আনিছিল কি কৰিছিল সেইবোৰত আমাৰ মতলব নাই। মাথো যি কৰিবলৈ কৈছিল তাকেই কৰিছিলোঁ আৰু খাইছিলোঁ, স্কুল গৈছিলোঁ আৰু বিন্দাছ আছিলোঁ। কিন্তু এতিয়া চাওকচোন, এগৰাকী বোৱাৰী হৈ কিমান দায়িত্ব কিমান চিন্তা ল'ব লগা হৈছে। মানুহজন কামত ওলাই যায়, তাকে লৈ চিন্তা, ল'ৰা দুটাৰ চিন্তা, ঘৰত ছাগলী মুৰ্গী সেইবোৰক লৈ চিন্তা, আৰু টকা পইচাৰ চিন্তাটো আৰু আছেই, গম পায়নে। এতিয়া আৰু নিজৰ ইচ্ছা বুলি একোৱেই নোহোৱা হ'ল। আগতে আমাৰ কিবা খাবলৈ মন গৈছিল, মাক কৈছিলোঁ, আৰু মায়ে ঘৰত একো বস্তু নহ'লেও আপ্ৰাণ চেষ্টা কৰিছিল বনাই দিবলৈ। যিহেতু আগতে আমি বহুত অভাৱী আছিলোঁ, কেতিয়াবা দিব নোৱাৰিছিলোঁ বাৰু। কিন্তু এতিয়া আমাৰ ল'ৰা ছোৱালীয়ে আমাক ডিমাণ্ড কৰে যে এইটো খাম, সেইটো খাম, এইটো দিয়া, আৰু আমি আপ্ৰাণ চেষ্টা কৰোঁ দিবলৈ। কেতিয়াবা পইচাৰ অভাৱত দিব নোৱাৰোঁ বাৰু, সেইটো বেলেগ। আগতে দুৰ্গা পূজা আহিলে আমাৰ চিন্তা আছিল এইবাৰ দেউতাই কি কাপোৰ দিব। কম দামী কাপোৰ দিলেও সেইযোৰক লৈয়ে আমাৰ কিমান ফূৰ্তি। আৰু এতিয়া নিজে লোৱাৰ কথা কেতিয়াও মনত নাহে। কেনেকৈ ল'ৰা দুটাক কম দামী হ'লেও এযোৰ কাপোৰ দিব পাৰোঁ তাকে লৈ চিন্তা। সময়বোৰ কেনেকৈ পাৰ হৈ গ'ল দেখিছেনে। এতিয়া কেৱল নিজৰ সংসাৰখন কেনেকৈ ভালকৈ ধৰি ৰাখিব পাৰোঁ, কেনেকৈ দুপইচা ক'ৰবাৰ পৰা ইনকম কৰিব পাৰোঁ তাকে লৈ চিন্তা। ৰাতিপুৱা নিজৰ ভাগৰ কাম বনখিনি কৰি ল'ৰাৰ টিফিনৰ পৰা ঘৰখনৰ কত যে কাম, ৰন্ধা বঢ়া, আৰু আমাৰ মহিলাসকলৰ কামৰ কোনো দিন শেষ নাই জানেনে। কাম শেষেই হৈ নাহে, দিনটো কৰি থাকিলেও মানে কোনো দিন ৰেষ্ট নাপাওঁ, কোনো দিন শেষ নহয়। আজি টিফিনত ল'ৰাক মালপোৱা পুৰি দিলোঁ, তাৰপিছত ঢেকীয়া অলপ তুলিলোঁ। দুপৰীয়াৰ সাজৰ কাৰণে একো আঞ্জা নাছিল, সেইকাৰণে অলপ ঢেকীয়াই তুলিলোঁ। গাঁৱত ঘৰ বাবে এটা ভাল হৈছে, একো আঞ্জা নহ'লেও কচু ঢেকীয়া বুটলিব পাৰোঁ। মানে কি কেঁচা চব্জি একো নহ'লেও মানে যিহে বস্তুৰ দাম বজাৰত সেইবিলাক সেনেকৈ কিনা হোৱা নাযায়। সেইকাৰণে মানে কচু ঢেকীয়া বুটলি এনেকৈয়ে খাওঁ। আৰু ছাগলীকেইটা মই ধুনীয়াকৈ দৰক দিলোঁ। ৰাতিপুৱাত একবাৰ দৰক দিলোঁ, দুপৰীয়া ৰ'দৰ কাৰণে আনিলোঁ, তাৰপিছত দুপৰীয়া আকৌ দৰক দিলোঁ। আৰু মোৰ মানুহজনে কি কৰে দেখাম বুলি কৈছিলে নহয়, এইখন আমাৰ গাড়ী, এইখনেৰেইতো ভাড়া মাৰি আমাৰ পৰিয়ালটো চলাই আছে। বহুত কষ্ট হয়, হ'লেও উপায় নাই, কষ্টটো কৰিবই লাগিব, খাব লাগিলে, পৰিয়ালটো চলাব লাগিলে, নহয় জানো। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ফ'ল' কৰিব নাপাহৰিব দেই। আজিলৈ আহিলোঁ, বাই বাই।